পুনৰ কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি পুনৰবাৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি মই ভাবিলোঁ ভেন্দিৰ এটা ৰেচিপি বনাম আৰু ভেন্দি মোৰ ঘৰতে বাৰীতে লাগিছে। প্ৰথমে মই ভেন্দিখিনি ছিঙি আনো বুলি ভাবিছোঁ। আহকচোন তেতিয়াহ'লে পাচলি বাৰীলৈকে যাওঁ, তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। এয়া মই ভেন্দিৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰিছোঁ আৰু তাৰ বাবে মই লৈছোঁ এইখিনি ভেন্দি আৰু এই ভেন্দিখিনি মোৰ ঘৰৰে আৰু লগতে মই লৈছোঁ অকণমান বেচন, মই প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰিম। হালধি লৈছোঁ, নিমখ লৈছোঁ আৰু কাশ্মীৰী মিৰ্চ পাউডাৰ লৈছোঁ আৰু লৈছোঁ কচুৰি মেথি আৰু নিমখ হালধি এই সকলোখিনি মই প্ৰয়োজন অনুসাৰে ব্যৱহাৰ কৰিম। আহকচোন তেতিয়াহ'লে প্ৰথমে মই ভেন্দিকেইটা কাটি লওঁ। ভেন্দিকেইটা মই ভালদৰে ধুই চাফা কৰি লৈছোঁ। এতিয়া মই এটা এটাকৈ কাটি যাম। আজি মই ভেন্দিৰ ভুজিয়া ৰেচিপি বনাম, সেইকাৰণে মই আগগুৰিকেইটা কাটি লৈছোঁ আৰু এনেদৰে মই মাজতে ফালি লৈছোঁ আৰু দুটুকুৰা দুটুকুৰা কৰি এনেদৰে কাটিছোঁ। এয়া চাওক, এনেদৰে মই গোটেই ভেন্দিখিনি কাটি ল'ম। এয়া মই ভেন্দিখিনি এনেদৰে কাটি ল'লোঁ। এইখিনি মোৰ ঘৰৰ আজি ছিঙি অনা ভেন্দি, একেবাৰে কোমল কোমল, একেবাৰে ফ্ৰেছ ভেন্দি, সেইবাবে মই এনেদৰে কাটিলোঁ। আপোনালোকে ইচ্ছা কৰিলে মাজতে আকৌ এনেকৈ দুটুকুৰা দুটুকুৰা কৰি ল'বও পাৰে, তেতিয়াও ভালেই হয়। কিন্তু এইখিনি ফ্ৰেছ ভেন্দি একেবাৰে কোমল হৈ যায় আৰু সৰু হৈ যায়, সেইবাবে মই এনেদৰে কৰিলোঁ। এতিয়া মই ইয়াতে এয়া আধা চামুচ হালধি দিছোঁ। নিমখ হালধি আপোনালোকে সোৱাদ অনুসৰি দিব আৰু এই সৰু চামুচখনত এচামুচ মই নিমখ দিছোঁ। অকণমান মই ৰেড চিলি পাউডাৰ দিছোঁ আৰু অকণমান মই এচামুচ কচুৰি মেথি দিছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে নিজৰ প্ৰয়োজন অনুসাৰে আৰু বেলেগ মছলাও দিব পাৰে। আৰু এতিয়া মই ইয়াতে এয়া বেচন লৈছিলোঁ, বেচনো মই প্ৰয়োজন অনুসাৰে দিম। প্ৰথমে মই দুচামুচ বেচন দিছোঁ আৰু এতিয়া মই এইখিনি ভালদৰে মছলা আৰু বেচনৰ লগত মিক্স কৰি ল'ম। মই হাতেৰে মিক্স কৰি লৈছোঁ আৰু যদি প্ৰয়োজন হয় মই আৰু বেচন ইয়াত এড কৰিম। এতিয়া মই ইয়াতে বেচন আৰু অকণমান দিছোঁ আৰু এচামুচ দিছোঁ আৰু এচামুচ দিওঁ। মই গোটেইখিনি বেচন ইউজ কৰা নাই, অলপ থাকিলে। আৰু এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম। এয়া এইখিনি মোৰ মিক্স কৰা হৈ গ'ল, এনেদৰে মই মিলাই ল'লোঁ। এতিয়া মই গেছত এখন পেন উঠাই দিলোঁ আৰু এয়া মই গেছটো অন কৰি লৈছোঁ আৰু পেনখন মই অলপ গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াতে মই মিঠাতেল দিছোঁ। তেল অকণমান বেছিকৈ দিব লাগে, সেইবাবে মই 4 চামুচমান 5 চামুচমান মিঠাতেলে দি দিছোঁ আৰু তেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। এয়া তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই ইয়াতে ভেন্দিখিনি দি দিম। গোটেইখিনি ভেন্দি একেলগে দি দিছোঁ। ভেন্দিখিনি কমি যাব পাছত আৰু ভালদৰে লৰাই দিছোঁ। এনেদৰে লৰাই লৈ গেছৰ ফ্লেমটো মই কমাই দি এতিয়া মই 1 মিনিট সময় ঢাকি দিম। এয়া 1 মিনিট সময় হৈ গ'ল। মই ঢাকনখন খুলি চাইছোঁ, ভেন্দিখিনি এয়া অলপ সিজিছে, কোমল হৈ আহিছে। এতিয়া মই
এনেদৰে সিমত ৰাখি 5-6 মিনিট সময় এইখিনি ভাজি থাকিম। মাজে মাজে অলপ লৰাই দিম আৰু ঢাকনখন এতিয়া নলগাওঁ আৰু গেছটো মই সিমতে ৰাখিম আৰু এনেদৰে মই 5-6 মিনিট সময় ভাজি থাকিম। এয়া মোৰ ভেন্দিৰ ভুজিয়াখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি থ'ম। মই এনেদৰে ঢাকনটো খুলি 5-6 মিনিটমান সময় মাজে মাজে লৰাই ভাজিলোঁ আৰু এতিয়া হৈ গ'ল। এতিয়া মই এইখিনি অফ কৰি থ'ম। এয়া মই ভেন্দিখিনি পেনখনৰ পৰা এনেদৰে প্লেট এখনলৈ কাঢ়ি ল'লোঁ। এয়া চাওক, দেখিবলৈ সুন্দৰ হৈছে আৰু খাবলৈও এনেদৰে ভেন্দি খাই বহুত ভাল লাগে আৰু ইয়াত তেতিয়া বিজল ভাৱটো একেবাৰে নাথাকে। আপোনালোকেও বনাই চাবচোন, কেনে হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভালেই পালে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।